আজি বনাওঁ হওক ফুলকবিৰ ৰেচিপি। এয়া দেখিছেনে, মই ফুলকবি এটা লৈ লৈছোঁ আৰু দুটা বিলাহী লৈ লৈছোঁ। এইখিনি এতিয়া গৰম পানীত মই ধুনীয়াকৈ অলপ দেৰি তিয়াই থৈ দিছিলোঁ। এইখিনি মই ধুনীয়াকৈ গৰম পানীত তিয়াই লোৱাৰ পিছত এইখিনি টুকি ল'লোঁ। আৰু এইফালে দেখিছেনে, পিঁয়াজ, বিলাহী, আদা নহৰু আৰু শুকান জলকীয়া মই এনেকৈ ধুনীয়াকৈ লৈ লৈছোঁ। এতিয়া মই এই গেছটো জ্বলাই কেৰাহীটো গৰম হ'বলৈ দি ইয়াতে মই মিঠাতেল ঢালি দিছোঁ। ইয়াত দেখিছেনে, মিঠাতেলখিনি গৰম হোৱাৰ লগে লগে মই ইয়াত পিঁয়াজখিনি ভাজি লৈ এয়া আদা নহৰু পেষ্টটো দি দিছোঁ আৰু এই দুটা শুকান জলকীয়া দি দিছোঁ। এইখিনি মই ধুনীয়াকৈ এতিয়া ৰঙা হোৱালৈকে ভাজি লৈছোঁ। দেখিছেনে, পিঁয়াজখিনি ধুনীয়াকৈ ৰঙচুৱা হৈ গৈছে। আৰু এয়া কাটি লোৱা বিলাহীখিনি মই ইয়াতে দি দিছোঁ। দেখিছেনে বাৰু, এইখিনি মই এতিয়া ধুনীয়াকৈ বিলাহীখিনি পমি নোযোৱালৈকে মই এতিয়া বিলাহীখিনি ধুনীয়াকৈ মই ভাজি ল'ম। এয়া দেখিছেনে বাৰু ধুনীয়াকৈ। আৰু ইয়াত দুটা মই কেঁচা জলকীয়াও দি দিছোঁ আৰু ইয়াত জোখমতে মই হালধি আৰু নিমখো দি দিছোঁ। মই ভিডিঅ' কৰি ৰাখিবলৈ পাহৰি গ'লোঁ। আৰু এয়া দেখিছেনে, জীয়া ধনিয়া, খুন্দি থোৱা জীয়া ধনিয়া অকণমানো মই ইয়াতে দি দিছোঁ। এয়া দেখিছেনে, ফুলকবিখিনি যে মই টুকি ৰাখি দিছিলোঁ ইয়াতে মই দি দিছোঁ। এতিয়া মই ধুনীয়াকৈ লৰাই দিম। এইখিনি গোটেইখিনি মিল খাই যোৱাকৈ মই ধুনীয়াকৈ এইখিনি লৰাই দিছোঁ। দেখিছেনে বাৰু। আৰু ইয়াতে দেখিছেনে, এয়া যে মই কাটি ৰাখিছিলোঁ আলু কেইডোখৰমান দি দিছোঁ। এতিয়া ধুনীয়াকৈ মই লৰাই থাকিম। ইয়াত দেখিছেনে, আৰু অলপ টাইম মই এইখিনি ধুনীয়াকৈ মই ভাজি ল'ম। ইয়াত দেখিছেনে, মই ভাজি আছোঁ। এইখিনি আৰু অলপ ভাজি ল'ব লাগিব। এয়া ধুনীয়াকৈ মই ভাজি ল'লোঁ। আৰু ইয়াতে এতিয়া মই গৰম পানী দি দিম। ইয়াত দেখিছেনে, মই এতিয়া গৰম পানী দি দিছোঁ জোখমতে। ইয়াত দেখিছেনে, গৰম পানীখিনি দিয়াৰ পিছত মই ধুনীয়াকৈ উতলিবলৈ দিম। এয়া মই গৰম পানী দি দিলোঁ আৰু এয়া উতলিবলৈ দিলোঁ। এইফালে দেখিছেনে, বন্ধাকবি আৰু আলু এইখিনি মই ভাজিবৰ কাৰণে কাটি লৈছোঁ ধুনীয়াকৈ। এইফালে আমাৰ ভাতৰ থালিখন ৰেডি হৈ গ'ল। আজি ৰাতি ভাত সাজ এনেদৰে মই যোগাৰ কৰিলোঁ। এয়া দেখিছেনে বাৰু। তেনেহ'লে আজিলৈ বাই বাই দেই।